হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আৰু সকলোবোৰ নাৰ্ছলৈকে মোৰ ফালৰ পৰা নাৰ্ছেছ ডে বহুত শুভেচ্ছা থাকিলে দেই। আৰু আপোনালোক সকলোৱে হয়তো গমে পাইছে যদি মোৰ আগৰ ভিডিঅ' চাইছে যে আমি অলৰেডি এসপ্তাহ জুৰি নাৰ্ছেছ উইক চেলিব্ৰেট কৰিছোঁ আমাৰ স্কুলত। আৰু আজি হৈছে অন্তিমটো দিন, যিটো আজি নাৰ্ছেছ ডে হয়। আৰু সেয়েহে এয়া ইনগ্ৰেশ্যন প্ৰগ্ৰেম হৈ যোৱাৰ পিছত আমাৰ লগৰ এজনী ইমান সুন্দৰকৈ বৰগীত এটি গালে। আৰু এইজনী আছিলে আমাৰ চলো ছঙত ফাৰ্ষ্ট প্ৰাইজ পোৱা ছোৱালীজনী, মানে আমাৰ লগৰে। আৰু এনেদৰে কিছুমান ফাৰ্ষ্ট প্ৰাইজ পোৱা বা ভাল কেইটামান প্ৰগ্ৰেম চিলেক্ট কৰি মেমহঁতে পাৰফৰ্ম কৰিব দিলে। আৰু এয়া আছিল আমাৰ ৱাল মেগাজিনখন, যিখন আমি বহুত কষ্ট কৰি বনাইছোঁ জানেনে, কিন্তু খুব ধুনীয়া হৈছে দেই। তাৰপিছতে আছিলে এই এসপ্তাহত মানে যিমানখিনি প্ৰগ্ৰেম হ'ল তাৰে প্ৰাইজ ডিষ্ট্ৰিবিউশ্যন, ময়ো কিবা এটা পালোঁ সৰুকৈ। আৰু এয়াত আমাৰ ছিনিয়ৰ দাদাই গান গালে আৰু লাষ্টত চাওকচোন মেমহঁতে ইমান ধুনীয়াকৈ নাচিলে, কেক কাটিং হ'ল আৰু আমাক বিৰিয়ানীও খোৱালে। বাৰু মই ভিডিঅ'বোৰ লাহে লাহে দি থাকিম দেই। আজিলৈ এৰিছোঁ, ধন্যবাদ।